আজি আমি যাব ওলালো দিল্লীৰ পৰা গুৱাহাটী এয়া সব বেগবিলাক আনি থৈ দিছো আৰু এওঁলোকে তলত হিচাপ কৰিব ধৰিছে আৰু হোটেলত এইখন হোটেলতে আছিলো অকণমান পইচা গ'ল আৰু খৰচ কাৰণ হোটেলখন ভাল আছিল সব সুবিধা আছিল এতিয়া আমি ৰেল ষ্টেচন পাই গলো 4টা 20 আছে গাড়ী এয়া দেখাই যাম আপোনালোকে চাই যাব 02616 आपने ये लिख चुने जीटी আছে মোৰ খান আছে তোমাৰ কোন আৰু এটা মুতো দেলা ও সাইডৰ বেগ এয়া বেগ কেটা থৈ দিছো বহুত কেটা হৈছে হিহঁতৰ 5টা আমাৰ 5টা বেগ এয়া আহিব আৰু ট্ৰেইন এইখন তাত দেখিলো দিল্লী ষ্টেচনত যিবিলাক অলপ ফিজিক্যালি হেন্ডিক্যাপ সেইবিলাকক সেই ষ্টেচনৰ পৰা লৈ যায় এইখন গাড়ীৰে এয়া চাওকচোন লৈ গৈছে এতিয়া ৰাজধানী আহি গ'ল 4টা 20ত যাব আৰু এয়া আহি গ'ল Bye bye dilu na Delhi bye 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 Delhi এতিয়া আমাৰ গাড়ী গৈ আছে 4টা 20ত নাই নকে পাকি নহয় গেছ আছে এবলে ভাবি এতিয়া আমি বাদাম খাব লৈছো আৰু এয়া মই বাদামৰ পেকেট লৈ গৈছিলো মোৰ বাদামটো খুব প্ৰিয় এয়া বাদাম খাই আছো বাদাম খাই আছো এ পারে তো দিতে হ্যাঁ হ্যাঁ ভাই কত ঠিক আছে কুসা কত ঠিক এইয়া দিলে তোমার কে যে আছে তো ইলা বাতা লাগবে ইলা বাতা লাগবে আনফর মিলিয়া না হ্যাঁ এ আমলেটা কম্বল দোকানে नंबर क्या है हां ए गोटे दुकान है गोटे बाबू हे विष्णु बच्चू है मट्टा ऐसी दुकान मिश्री আছে মানে এটা ऐसी কি 12 14 हां আপোনালোকে কি খাইছে ৰুটি আৰু আমলেট এইয়া আমি ৰুটি আৰু কি পনীৰ মটৰ পনীৰ আমি বাবা বেছি না তেলত কি খাব চলে এইয়া আমি ৰুটি খাই আছো তোমাক লাগিব নাই ৰুটি লাগিব সবজিখিনি বেয়া নাই না তো গরম নহয় ৰুটি ঠাণ্ডা আছে নেকি বৰ্তমান ভুজিয়া পনীৰ মছলা লৈ আছো মটৰ পনীৰ মছলা ভুজিয়া ভালে আছে ৰাতি না आपका वो नाइट है बोल के समझ के हेडर बोल खाना पतला আছে ফুলা ওরা ইমান হলকান অঞ্জ হৈছে নেকি অঞ্জটা পটো কম বসি এন্ড রব হ্যাঁ তুমি অলপ ফেটছে না জায়গা লাইক বটন আগে না জায়গা দেখা আছে না বিছনা পারা পারি আছে রব ঠিক আছে তে গুড নাইট দিলু আর হ্যাঁ নহয় এই মোৰো এখন বিছনা হে এই এখন উঠাই নাই ৰব বুঝছি না এই আমাৰ এও উঠি আছে ওপৰত ময়ো ওপৰত
ওপৰৰ পৰাহে ডাঙৰ হান পায় বিছনাখন ওপৰত ডাঙৰ হান পায় তলৰ পৰা ক'ত ডাঙৰ হান পায় ওপৰতে আঁকে এই দেখাই গৈছি না ওপৰটো ধৰা নৰে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ